নমস্কাৰ কৃষক বন্ধুসকল, আজি মই আপোনালোকক এনে এটা কথা ক'বলৈ ওলাইছোঁ যিটো আপোনালোকে নাজানিলে হয়তো বহুত হাজাৰ হাজাৰ টকাৰ ঠগ খাবলগীয়া হ'ব পাৰে। মোৰ ভিডিঅ' স্ক্ৰীনত আপোনালোকক দেখুৱাই আছোঁ। এই বেগবোৰ দেখিছেনে? ইয়াত মই দুই ধৰণৰ বেগ মোৰ ভিডিঅ' স্ক্ৰীনত দেখুৱাইছোঁ। আপোনালোকে দেখা পাইছে বেগৰ ৰং সেউজীয়া আৰু ইয়াৰ আখৰবিলাকো ঠিক একে আখৰ, কিন্তু আপোনালোকে ভাবি আছে এইটো বোধহয় ৰাসায়নিক DAP সাৰ। কিন্তু আপোনালোকে ভালকৈ চাব, কাৰণ এইটো ৰাসায়নিক DAP সাৰ নে বেলেগ কিবা DAP সাৰ। কাৰণ কিয়, মই সদায় আপোনালোকৰ সৎ চিন্তা কৰোঁ, লগতে আপোনালোকক মই আগৰ পৰাই সতৰ্ক কৰি দি আহিছোঁ আৰু ভৱিষ্যতে মই বাচি থকা দিনকেইটাত যিমান পাৰোঁ মই আপোনালোকক সতৰ্ক কৰি দিমেই। কাৰণ যিহেতু কৃষি কৰ্ম বহুত কষ্টকৰ কৰ্ম আৰু বহুত খৰচৰ খেতি, গতিকে সেইকাৰণে মই আপোনালোকক কিছুমান ডুপ্লিকেট বা সতৰ্কমূলক কিছুমান মই ভিডিঅ' সেইকাৰণে আপোনালোকৰ ওচৰত আগবঢ়াই থাকোঁ। এই যে মোৰ ভিডিঅ' স্ক্ৰীনত দেখিছে, দুই ধৰণৰ DAP মোৰ ভিডিঅ' স্ক্ৰীনত মই ৰাখিছোঁ। কিন্তু আপোনালোকে দেখি আছে দুটা বেগে কিন্তু একে সেউজীয়া ৰঙৰ বেগ, চাইজ একে, আখৰ একে, কিন্তু ইয়াত দুই ধৰণৰ DAP আছে। কাৰণ যিহেতু এইটো হ'ল শালি ছিজনৰ খেতিৰ সময়, এই শালি ছিজনত আমাৰ কৃষক বন্ধুসকলে শালি ছিজনত DAP সাৰ প্ৰয়োগ কৰে। কিন্তু আপোনালোকে মনতে ভাবি আহি আছে যে ইণ্ডোৰামা কোম্পানীৰ যিটো আমাৰ সাধাৰণতে কৃষকসকলে পৰছ DAP বুলি কয়, অৰিজিনেল পৰছ DAP বুলি কয়, সেই পৰছ DAP বিচাৰি আহি আপোনালোকে বায়' DAP কিনি লৈ নাযাব। কাৰণ আপোনালোকে দেখা পাব বস্তাৰ ৰং, আখৰৰ চাইজ সকলোখিনি একেই, কিন্তু আপোনালোকে লেখা পঢ়া বহুতেই নাজানে, পঢ়িব নাজানে, সেইকাৰণে কেতিয়াবা কি হয়, আপোনালোকে ঠগ খাবলগীয়া হয়। সেইকাৰণে যাতে আপোনালোকে ঠগ নাখায়, তাৰ কাৰণে মই এই ভিডিঅ'বিলাক আপোনালোকৰ ওচৰত লৈ আহোঁ। দেখিছে আপোনালোকে মোৰ ভিডিঅ' স্ক্ৰীনত বেগৰ ৰং আৰু চাইজ একেবাৰে একে, দেখিছে নহয়নে? বহুতো নিৰক্ষৰ বা সৰল কৃষকে কেৱল সেউজীয়া ৰং দেখিলেই দোকানৰ পৰা DAP সাৰ কিনি লৈ আহে। DAP সাৰৰ বেগবিলাক যিহেতু সেউজীয়া ৰঙৰ, গতিকে একে ৰং দেখিলে ভাবে এইটো বোধহয় ৰাসায়নিক DAP, গতিকে কিনি লৈ আহে। এই দুটা সাৰ একে নহয়। প্ৰথমতে মই আপোনালোকক এই প্ৰথম বেগটো দেখুৱাইছোঁ। এইটো চাওক, ইয়াত লিখা আছে ডায়মণ্ড বায়' DAP। দেখিছে? ডায়মণ্ড বায়' DAP লিখা আছে। ই হৈছে এটা জৈৱিক সাৰ। একাংশ অসাধু বিক্ৰেতাই অধিক লাভৰ আশাত আপোনাক আচল ৰাসায়নিক DAP বুলি এইটো গতাই দিব পাৰে। এতিয়া চাওক দ্বিতীয় বেগটো, আৰু এইটো চাওক, এইটো হৈছে আচল চৰকাৰী ৰাসায়নিক DAP। ইয়াত লেখা আছে কি ভাৰত DAP। আমি যিটো পৰছৰ অৰিজিনেল DAP বুলি কওঁ, এইটো দেখিছে? ইয়াৰ যিটো ৰং একেই ৰং, কিন্তু এই বেগটো চিনি পাবলৈ ওপৰত প্ৰধানমন্ত্ৰীৰ ছবি দেখা পাব, আৰু সেই DAPটো যিটো বায়' DAP সেইটোত কিন্তু প্ৰধানমন্ত্ৰীৰ ছবি নাই। গতিকে এই অৰিজিনেল ৰাসায়নিক DAPটোত প্ৰধানমন্ত্ৰীৰ ছবি দেখা পাব আৰু লিখা থাকিব কি ভাৰতীয় জন উৰ্বৰক পৰিযোজনা। এই লিখা ফেচটো চাব। যদি আপুনি আখৰ পঢ়িব নাজানে, তেন্তে এটা কাম কৰিব, সাৰখিনি ঘৰলৈ কিনি আনি ঘৰত লৈ আহিব। খেতিপথাৰত আগতেই প্ৰয়োগ নকৰিব। খেতিপথাৰত প্ৰয়োগ নকৰাকৈ আপোনালোকে অলপমান সাৰ মাটিত নহ'লে পানীত দি থ'ব। যদি অৰিজিনেল ৰাসায়নিক DAP সাৰ হয়, কেইমিনিটমানৰ ভিতৰতে সেই DAPটো নোহোৱা হৈ যাব, গলি নোহোৱা হৈ যাব। আৰু যদি বায়' DAP হয় বা ডুপ্লিকেট DAP হয়, তেতিয়াহ'লে নগলিবও পাৰে, আৰু যদিও গলিব ধৰে বহুত পাছতহে গলিব।
গতিকে আপোনালোকে এই ধৰণে পৰীক্ষা কৰি DAP বিলাক খেতিত প্ৰয়োগ কৰিব আৰু আপোনালোকে দোকানীক প্ৰশ্ন কৰক আৰু কষ্টৰ পইচা লোকচান নকৰিব। এই ভিডিঅ'টো অসমৰ প্ৰতিজন কৃষক ভাইলৈ শ্বেয়াৰ কৰি দিয়ক যাতে কোনেও ঠগ খাব নালাগে। গতিকে মই এইখিনিয়ে দেখুৱালোঁ। ধন্যবাদ। জয় আই অসম।